আৰু এইবাৰ সেইকাৰণে আগৰ নেতাবিলাক পাব্লিক লিডাৰবিলাক এইবিলাক কাম নকৰে, গতিকে আমি এইবাৰ নিশ্চয় বাইদেউক জিকাম কৰি পেলাই আমি চবে একটা কথা লৈ পেলাই আহিছোঁ। আৰু আমাৰ নিশ্চয় বাইদেউ যোৱা নিৰ্বাচনতো হাৰি পেলাইও বাইদেৱে আমাৰ দুখ কষ্ট দেখা পাই পেলাই কেইটামান ৰিংৱেল বনাই দিছে। তেতিয়াহ'লে সি হাৰি পেলাইও যদি আমাক ৰিংৱেল বা ক'ৰবাত আপোনাৰ বৰিং খান্দি পেলাই আহিছে বুলি, তাত তেনেকুৱা মানুহক আমি নিজিকালে কাক জিকাব? আমি নিশ্চয় আমাক সেই নিজৰ পকেটৰ পৰা যেতিয়া ইমানটো কৰিছে, তেতিয়াহ'লে সেই নিশ্চয় বাইদেউ জিকিলে আমাক নাচাব নেকি? আৰু আমি ৰাইজে এইটো ধৰি লৈছে আমাৰ এই বাইদেউ মানে লক্ষী হৈ পেলাই আহিছে। আৰু আমিও এনেকুৱা মনত হেৰি কৰিছে, আমিও বাইদেউৰ ওপৰত এটা মৰম সোমাই গৈছে। আৰু বাইদেৱে আমাক যি হ'লেও নিশ্চয় জিকাৰ পিছত আমাক গৰীব দুখীয়া ৰাইজক চাব। আৰু দ্বিতীয় কথা আমি এইকাৰণে আমি চব একমত হৈ পেলাই আমি ওলাই আহিছোঁ।